খবৰ আপোনালোকৰ নিশ্চয় সকলো ভালে আছে। বিহুৰ আয়োজন কেনেকুৱা চলিছে? মই আজিৰ পৰা আৰম্ভ কৰিছোঁ। আজি মই বনাম বৰপিঠা। সকলোকে আগতীয়াকৈ ৰঙালী বিহুৰ শুভেচ্ছা জনালোঁ। বৰপিঠা বনাবৰ কাৰণে মই এটা চৰিয়া লৈছোঁ আৰু এই বাতিটোৰ জোখেৰে মই ইয়াতে 1 বাতি পিঠাগুড়ি লৈছোঁ আৰু মই ল'ম এবাতি। এইটো বাতি জোখৰে 2 বাতি মই পিঠাগুড়ি লৈছোঁ। 2 বাতি জোখতে ইমানখিনি মই লৈছোঁ আটা। এইখিনি মই মিলাই দিম আৰু এই বাতিটোৰ জোখতে মই দিম 1 বাতি গুড়। গুড়খিনি মই এইটো বাতিতে পানী দি গুলি লৈছোঁ, কাৰণ গুড়ত বালি থাকে, সেইকাৰণে মই এনেকৈ গুলি লৈ এতিয়া এইখিনি মই ইয়াতে চেকি দিম। এতিয়া মই এইখিনি ভালকৈ মিক্স কৰি ল'ম। ইয়াত মই অলপ পানী দিম। পানী দি ভালকৈ মিলাই ল'ম। এয়া মোৰ পিঠাগুড়িখিনি গোলা হৈ গৈছে। এইটো জোখতে মই ৰাখিছোঁ। এতিয়া এইখিনি মই 1 ঘণ্টাৰ কাৰণে থৈ দিম। 1 ঘণ্টাৰ পিছতে গেছটো জ্বলাই মই কেৰাহী এটা পাতি দিছোঁ আৰু এইখিনি আমাৰ চাউলখিনি কি হৈছে, এইখিনি এতিয়া 1 ঘণ্টাৰ পিছত এয়া ধুনীয়াকৈ ফুলিছে অলপ। মই ইয়াতে কেইটামান দি দিম চফগুটি আৰু অকণমান মই দিছোঁ চ'ডা দি এইখিনি ভালকৈ মিক্স কৰি ল'ম। পিঠা বনাই যাম। এনেদৰে মই এটা এটাকৈ গোটেই পিঠাখিনি ভাজি ল'ম। এয়া মোৰ পিঠা হৈ গ'ল। এইখিনি চাউলটো এনেকুৱা ধুনীয়া হৈছে হৈ গ'ল। আজি ৰেচিপিটো কেনেকুৱা লাগিল জনাব। আজিৰ ভিডিঅ'টো ইমানেই। ধন্যবাদ।